আজিৰ অনুষ্ঠানত আপোনালোকৰ মাজত কবি চজিমুদ্দিন আহমেদৰ কবিতা আবৃত্তি কৰিম। প্ৰথমতে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ আৰু ইতিমধ্যে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। এতিয়া আহক কবি চজিমুদ্দিন আহমেদৰ কবিতাটোলৈ। কবিতাটোৰ শিৰোনাম আকৌ বান্ধিম ঘৰ। কপৌ পলাশ মদাৰ ৰমক চমককৈ ফুলিছে, কুলি কেতেকীয়ে প্ৰাণ ডালি গাইছে, বসন্তৰ বা বলিছে। উত্তাল ফাগুনে চকুত ধূলি দি দেই পুৰি মাৰিলে, অশান্তিৰ বৰদৈ চিলাই পলকতে ভাঙিলে হেঁপাহৰ ঘৰ। ভাতৃঘাতী বিশ্বাসবোৰে চিৰাচিৰ কৰিলে আস্থা আৰু ভালপোৱাৰ জুকুমীয়া মণিকোট। এইবেলি বহাগত আকৌ বান্ধিম ঘৰ, সম্প্ৰীতিৰ এনাজৰীৰে শান্তি আৰু মিলনৰ বজা। শুকাই যোৱা ঘাঁহবোৰ পাহৰি আকৌ গাম জীৱনৰ অমিয়া গান। ধন্যবাদ। মোৰ চেনেলটো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।